সকলোলৈ শুভ সন্ধ্যা। আজি আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু এয়া দেখিছেনে, একেবাৰে পাকঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এইফালে গাহৰি মাংস, আলু আৰু এইফালে লাই শাক পূৰা কুটি বাছি ল'লোঁ দেই। আজি মানে গাহৰি মাংস আলু খাওঁ বুলি ভাবিলোঁ ভিডিঅ'টো নবনাওঁ। তাৰপিছত ভাবিলোঁ ইমান এটা ধুনীয়া ৰেচিপি আপোনালোকৰ মাজলৈ নবহাকৈ থাকিব পাৰোঁনে। এয়া লাই শাকখিনিও দি দিলোঁ মই। এনেকৈ বাৰু লাই শাক গাহৰি মাংস কাৰ কাৰ প্ৰিয় হয় কমেণ্ট কৰি জনাবচোন। এয়া মোৰ বাৰু বহুতেই প্ৰিয়। এনেকৈ গাহৰি মাংস খালেহে মোৰ খাইছোঁ লাগে। আৰু ইয়াত দেখিছেনে, মই ইয়াতে মা মছলা একোৱেই এড কৰা নাই, অকল চিম্পুলকৈ বনাইছোঁ। আৰু এইফালে বনালোঁ মই চানা চাটনি। আৰু এইফালে এয়া মাংসখিনি দেখিছেনে, কি ধুনীয়া কালাৰ। কাৰ দেখি খাওঁ লাগিছে বাৰু কমেণ্ট কৰি জনাব দেই, কাৰ লোভ লাগিছে। আৰু এয়া মাংস কঢ়া কেৰাহীখনতে মই আকৌ তেল দিলোঁ। কি বনাম জানেনে? এয়া হৈছে হাঁহৰ মাংস। হাঁহ মাংস কোনে আনিছিলে পিছতো ক'ম বাৰু। এয়া মই পূৰা ভাজি লৈছোঁ। ইয়াতো মই একো মা মছলা এড নকৰোঁ, অকল জলকীয়া দি বনাম। হাঁহ মাংস বুলি ক'লে জানেই আপোনালোকে, ড্ৰাই ফ্ৰাই কৰি খালেহে ভাল লাগে। আৰু এইফালে মই হাঁহ মাংসখিনি বনাই লওঁ। চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে, আৰু অকণো স্ক্ৰিপ্ট নকৰাকৈ চাব। আৰু মোৰ পেজটোত যদি নতুনকৈ কোনোবা আহিছে, সকলো মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা থাকিল। আৰু এয়া হাঁহ মাংস এনাই লৈ আহিছিলে দেই। এনাই আহিছে যিহেতু, এনাইৰ ঘৰত বোলে হাঁহ এজনী মাৰিছিলে, তাকে আমালৈ বুলি অলপ লৈ আহিছে। আৰু মই হাঁহ মাংসখিনি বনাই লওঁ। হাঁহ মাংসখিনি হৈ লওক, এতিয়া মই জুই কিনাৰতে বহি লওঁ। আৰু এইফালে জুই কিনাৰত বহি পূৰা চানা খাই আছোঁ সকলোৱে। আৰু এইফালে মোৰ এনাইগৰাকী দেই, এনাই পূৰা চানা খাই আছে জুই কিনাৰতে বহি। আৰু এইফালে মা আৰু ঈশানবি শুলে বাৰু। আৰু এইফালে হাঁহ মাংস হৈ গ'ল মোৰ, অলপ বাকী আছে। আৰু হাঁহ মাংসখিনি দেখিছেনে, ইমানেই তেল ওলাইছে। আৰু এইফালে মোৰ হাঁহ মাংস হৈ গ'ল। আৰু এতিয়া দালিখিনি গৰম কৰি লৈছোঁ। আৰু আজি আহাৰটো এনেকৈয়ে খাওঁ। আৰু এইফালে দেখিছেনে থালিখন, এইফালে এনাইহঁতে খালেই। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব, ফ'ল' কৰি দিব। আজিলৈ বাই বাই, লাভ ইউ অল, শুভৰাত্ৰি।